নমস্কাৰ ৰাইজ। আমি আজি ইয়াত সমাজৰ হিতৰ বাবে একত্ৰিত। আমাৰ দলে সদায় খিলঞ্জীয়া লোকৰ হিতৰ বাবে কাম কৰি আছে। আচ্ছা, আমাৰ বহাৰ বীৰা লুঙিধাৰীসকলক দি অসমৰ অস্তিত্ব সংকটলৈ ঠেলি দিলি। আমি নতুন আইন আনিম, যাৰ দ্বাৰা তোৰ আইন নালাগে নেকি? ভোট বেংকৰ কাৰণে অসমৰ সৰ্বমুঠ 922খন সত্ৰৰ ভূমিত লুঙিধাৰীসকলক বহালি। আই ঐ দেহি, এতিয়া আকৌ আইন আন। এইবাৰ আমাক ভোট দিয়ক, আমি অসমৰ সংস্কৃতি বিশ্ব দৰবাৰলৈ লৈ যাম। অসমৰ সংস্কৃতিক নিবি নে লুঙিক নিবি? লুঙি কিনাসকলৰ সংখ্যা বঢ়ালি, আমাৰ গামোচা পিছ পেলালি। এতিয়া তোৰ হঠাতে অসমৰ সংস্কৃতি মনত পৰিল। খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি নিয়া সেই দিনবোৰ মনত ৰাখিছে অসমে। 70 বছৰৰ অৱহেলা মনত ৰাখিছে অসমে।